সম্পৰ্ক এটাৰ মাজত সৰু সৰু কাজিয়া অভিমান এইবোৰতো থাকেই, কিন্তু তাৰ অজুহাত লৈ এজনে আনজনৰ পৰা জানো আঁতৰি থাকিব পাৰে? খং আৰু অভিমানত যদিও কোৱা হয় ভাল নেপাওঁ যোৱা তোমাক, কিন্তু পিছ মুহূৰ্ততে আকৌ তেওঁৰেই মেছেজ অথবা ফোন কলটো অহাৰ অপেক্ষাত পাৰ কৰা যায় সময়বোৰ। আকৌ যেতিয়া হোৱাটছএপৰ নটিফিকেশ্যনটো এটা শব্দ কৰি বাজি উঠে, তেওঁৰে এটা মেছেজ পোৱাৰ আশালৈ টপককৈ মোবাইলটোৰ কাষলৈ দৌৰ মৰা যায়। সঁচা অৰ্থত এয়াইতো সঁচা ভাল পোৱা। ইজনে আনজনৰ পৰা দূৰত থাকিব নোৱাৰে বুলি জানে, তথাপিও অকণমান কাজিয়া লাগিলে অভিমান কৰি সদায় এৰি থৈ যোৱাৰ কথাবোৰে আৰম্ভ হয়। সঁচা অৰ্থত এয়াইতো ভাল পোৱা।